হেল্ল' গাইজ, ৱেলকাম বেক মাই চেনেল। তো আজি আমি ষ্টাৰ্ট কৰিম অন্য এটা জিকে ভিডিঅ' আৰু এইটো MCQ বেছ ভিডিঅ' হ'ব। আৰু তাৰ আগতে আমি যোৱা ভিডিঅ'ত এটা সাঁথৰ কৰিছিলোঁ আৰু সাঁথৰটো আছিলে পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। আৰু ইয়াৰ সাঁথৰটো বহুতে কমেণ্ট কৰিছে আৰু ইয়াৰ শুদ্ধৰটো মই এতিয়া কৈ দিছোঁ। ইয়াৰ শুদ্ধৰটো হ'ব নাৰিকল। তো গাইজ, আজি পুনৰ আপোনালোকৰ বাবে এটা সাঁথৰ লৈ আহিছোঁ আৰু সাঁথৰটো হৈছে কি পাতৰ আগ নাই। আকৌবাৰ কৈছোঁ, কি পাতৰ আগ নাই। আৰু যিসকলে ইয়াৰ শুদ্ধ এনচাৰটো জানে সেইটো কমেণ্ট কৰিব আৰু যিসকলে নেকি অলপ প্ৰব্লেম পায় সিহঁতে নিজৰ ফ্ৰেণ্ডসকলৰ লগত অলপ শ্বেয়াৰ কৰিব। তো ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ, আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ প্ৰথম চনেট পুথিখন হ'ল অপশ্যন 1 চকুলো, অপশ্যন 2 মালচ, অপশ্যন 3 নৱমল্লিকা, অপশ্যন 3 ইন্দ্ৰমালতী। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 মালচ। আৰু মালচ পুথিখন 1918 চনত হিতেশ্বৰ বৰুৱাৰ দ্বাৰা ৰচিত। লগতে প্ৰিয়তমা চিঠি হ'ল প্ৰথম অসমীয়া চনেট যাক হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচনা কৰা হৈছিল। 2 নম্বৰ প্ৰশ্ন, গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? অপশ্যন 1 কালা পাহাৰ, অপশ্যন 2 চিত্ৰাচল, অপশ্যন 3 নীলাচল, অপশ্যন 4 জাপৰি গোপ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 চিত্ৰাচল। চিত্ৰাচল পাহাৰত গুৱাহাটী নৱগ্ৰহ মন্দিৰ অৱস্থিত। আৰু মন্দিৰটোত সূৰ্যকে ধৰি 9টা গ্ৰহ শিলা চিহ্ন আছে। মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল সঠিককৈ ক'ব পৰা নহয় যদিও মন্দিৰটো 1752 চনত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাৰ কথা উল্লেখ আছে। 3 নম্বৰ প্ৰশ্ন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি? অপশ্যন 1 গুণমালা, অপশ্যন 2 কীৰ্তন, অপশ্যন 3 নামঘোষা, অপশ্যন 4 কালীয় দমন। শুদ্ধ উত্তৰ অপশ্যন 1 গুণমালা। গুণমালা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আটাইতকৈ সৰু গ্ৰন্থ। আৰু এই গুণমালাখন তেওঁ কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাত ভাগৱত কথা একেদিনাই শুনিব পৰাকৈ মহাপুৰুষ শংকৰদেৱে মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ 6টি অধ্যায়ত সামৰি লয়। 4 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাক ৰাজকীয় স্বীকৃতি প্ৰদান কৰা ৰজাগৰাকী আছিল? অপশ্যন 1 প্ৰতাপসিংহ, অপশ্যন 2 গদাধৰ সিংহ, অপশ্যন 3 ৰুদ্ৰসিংহ, অপশ্যন 4 শিৱসিংহ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 প্ৰতাপসিংহ। প্ৰতাপসিংহই অসমীয়া ভাষাক ৰাজকীয় স্বীকৃতি প্ৰদান কৰিছিল। 5 নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰথম ৰেলগাড়ী চলিছিল? অপশ্যন 1 বোম্বাইৰ পৰা থানেলৈ, অপশ্যন 2 কলিকতাৰ পৰা দিল্লীলৈ, অপশ্যন 3 দিল্লীৰ পৰা আগ্ৰালৈ, অপশ্যন 4 দিল্লীৰ পৰা জয়পুৰলৈ। শুদ্ধ উত্তৰ প্ৰথমবাৰ ভাৰতত বোম্বাইৰ পৰা থানেলৈ ৰেল চলিছিল। আৰু ইয়াৰ বিপৰীতে অসমত 1882 চনত প্ৰথমবাৰৰ বাবে ৰেল চলিছিল। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত গ্ৰেফাইট উৎপাদন বেছি? অপশ্যন 1 পশ্চিমবংগত, অপশ্যন 2 মহাৰাষ্ট্ৰত, অপশ্যন 3 অন্ধ্ৰপ্ৰদেশত, অপশ্যন 4 উৰিষ্যাত। শুদ্ধ উত্তৰ অপশ্যন 4 উৰিষ্যাত। উৰিষ্যাত ভাৰতৰ আটাইতকৈ বেছি গ্ৰেফাইট উৎপাদন হয়। 7 নম্বৰ প্ৰশ্ন, মিজোৰাম ৰাজ্যত বাস কৰা এটা জনগোষ্ঠীৰ নাম হ'ল? অপশ্যন 1 মিজো, অপশ্যন 2 লেখা, অপশ্যন 3 দিল, অপশ্যন 4 আদি। শুদ্ধ উত্তৰ অপশ্যন 1 মিজো। মিজো জনগোষ্ঠীটো মিজোৰাম ৰাজ্যৰ এটা জনগোষ্ঠী। আৰু অনুমান কৰিব পৰা মতে চীনৰ য়ালুং নদী পাৰত অৱস্থিত জিনলুং বা চিনলুংচানৰ পৰা মিজোসকল আহিছিল। 8 নম্বৰ প্ৰশ্ন, আংগামী নামৰ জনগোষ্ঠীটো তলৰ কোনখন প্ৰদেশৰ স্থানীয় বাসিন্দা? অপশ্যন 1 অসম, অপশ্যন 2 মধ্যপ্ৰদেশ, অপশ্যন 3 উৰিষ্যা, অপশ্যন 4 নাগালেণ্ড। শুদ্ধ উত্তৰ অপশ্যন 4 নাগালেণ্ড। আংগামী নামৰ জনগোষ্ঠীটো নাগালেণ্ড প্ৰদেশৰ স্থানীয় বাসিন্দা। আৰু আংগামী হৈছে নগা এটা প্ৰধান জনগোষ্ঠী যি মূলতঃ নাগালেণ্ডৰ কোহিমা জিলা, চুমুকিমা আৰু নাগালেণ্ডৰ ডিমাপুৰ জিলাত বাস কৰে। 9 নম্বৰ প্ৰশ্ন, ভাৰতীয় চিনেমাৰ পিতৃ বুলি কোনগৰাকীক কোৱা হয়? অপশ্যন 1 বিমল ৰয়, অপশ্যন 2 পথেশ্বৰ বৰুৱা, অপশ্যন 3 পৃথ্বীৰাজ কাপুৰ, অপশ্যন 4 দাদা চাহেব ফাল্কে। শুদ্ধ উত্তৰ অপশ্যন 4 দাদা চাহেব ফাল্কে। দাদা চাহেব ফাল্কেক ভাৰতীয় চিনেমাৰ পিতৃ বুলি কোৱা হয়। 10 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ প্ৰথম উপ প্ৰধানমন্ত্ৰীগৰাকী আছিল?
অপশ্যন 1 মোৰাৰজী দেশাই, অপশ্যন 2 চৰ্দাৰ বল্লভভাই পটেল, অপশ্যন 3 জগজীৱন ৰাম, অপশ্যন 3 ৰাম সিং। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 চৰ্দাৰ বল্লভভাই পটেল ভাৰতবৰ্ষৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী আছিল। চৰ্দাৰ বল্লভভাই পটেল যি জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী আছিল। বহুবাৰে এনেকুৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিত উপ প্ৰধানমন্ত্ৰীয়ে সংসদ বা অন্যান্য ঠাইত নিজৰ স্থানত চৰকাৰক প্ৰতিনিধিত্ব কৰে, কেবিনেট সভাৰ সভাপতিত্ব কৰিব পাৰে। 11 নম্বৰ প্ৰশ্ন, ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপি কিমান চনত গঠন হৈছিল? অপশ্যন 1 1990 চনত, অপশ্যন 2 1980 চনত, অপশ্যন 3 1972 চনত, অপশ্যন 4 1950 চনত। শুদ্ধ উত্তৰ 1980 চনত ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপি গঠন হৈছিল। 1980 চনৰ এপ্ৰিল মাহত নিৰ্বাচনৰ কিছু সময় পিছতে জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদে ইয়াৰ সদস্যসকলক দল আৰু RSSৰ দ্বিতীয় সদস্য হোৱা নিষেধাজ্ঞা আৰোপ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে জনসংঘৰ প্ৰাক্তন সদস্যসকলে ভাৰতীয় জনতা পাৰ্টি নামেৰে জনাজাত নতুন ৰাজনৈতিক দল গঠন কৰে। 12 নম্বৰ প্ৰশ্ন, পোহৰৰ কি পৰিঘটনাৰ বাবে দাপোনত আমি নিজৰ প্ৰতিবিম্ব দেখা পাওঁ? অপশ্যন 1 প্ৰতিসৰণ, অপশ্যন 2 আপতন, অপশ্যন 3 প্ৰতিফলন, অপশ্যন 4 এটাও নহয়। শুদ্ধ উত্তৰ অপশ্যন 3 প্ৰতিফলন। প্ৰতিফলনৰ বাবে আমি নিজৰ প্ৰতিবিম্বটো দাপোনত দেখা পাওঁ। 13 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট কোন দেশত অৱস্থিত? অপশ্যন 1 ভাৰত, অপশ্যন 2 ভূটান, অপশ্যন 3 নেপাল, অপশ্যন 4 তিব্বত। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 নেপাল। পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট নেপালত অৱস্থিত। আৰু মাউণ্ট এভাৰেষ্টক নেপাল আৰু তিব্বতত চমুলুংমা বুলিও কোৱা হয়। আৰু শৃংগটো সাগৰ পৃষ্ঠৰ পৰা 8,848 মিটাৰ উচ্চতাত অৱস্থিত। আনহাতে চীন আৰু নেপালৰ আন্তঃৰাষ্ট্ৰীয় সীমা এই এভাৰেষ্ট শৃংগটো মিলিত হৈ আছে। 14 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম হ'ল অপশ্যন 1 এছিয়া, অপশ্যন 2 আফ্ৰিকা, অপশ্যন 3 ওচেনিয়া, অপশ্যন 4 উত্তৰ আমেৰিকা। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 আফ্ৰিকা। আফ্ৰিকা হ'ল পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। আৰু দ্বিতীয় বৃহত্তম মহাদেশ আফ্ৰিকাৰ আয়তন আমেৰিকাৰ তুলনাত 3 গুণতকৈও অধিক। উত্তৰৰ পৰা দক্ষিণলৈ আফ্ৰিকাৰ প্ৰায় 8,000 কিলোমিটাৰ বিস্তৃত। ইজিপ্তৰ ইষ্টমাছ অৱ সুৱেজ দ্বাৰা এছিয়াৰ সৈতে সংযোগ কৰা হৈছে। 15 নম্বৰ প্ৰশ্ন, ৰিক্টাৰ স্কেলৰ সহায়ত কিহৰ জোখ-মাখ লোৱা হয়? অপশ্যন 1 বতাহৰ বেগ, অপশ্যন 2 তাপৰ পৰিমাণ, অপশ্যন 3 শব্দৰ প্ৰাবল্য, অপশ্যন 4 ভূমিকম্পৰ প্ৰাবল্য। শুদ্ধ উত্তৰ অপশ্যন 4 ভূমিকম্পৰ প্ৰাবল্য। ৰিক্টাৰ স্কেলৰ সহায়ত ভূমিকম্পৰ প্ৰাবল্য জোখা হয়। আৰু এই স্কেলৰ সহায়ত ভূমিকম্পৰ পৰিমাণ অৰ্থাৎ ভূমিকম্পৰ সহায়ত নিৰ্গত হোৱা শক্তিৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ ৰিক্টাৰ স্কেল ব্যৱহাৰ কৰা হয়। তো গাইজ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যিসকলে নেকি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সিহঁতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব। আৰু মই দিয়া কথাটো কমেণ্ট কৰিব নাপাহৰিব। তো আজিলৈ ইমানেই আছিলে। জয় অসম।